বিজেপি কংগ্রেস আর বিজেপি চিলিকলীয়া ফাইটিং হব, চিলিকলীয়া যুদ্ধ হব। ইয়াৰ ভিতৰত আজিৰ দিনত বিজেপি দলে 1 নম্বৰ পজিশ্যনত আছে। ওদালগুৰিতো আমাৰ দলে 1 নম্বৰ পজিশ্যনত আছে, কোনো চিন্তা কৰিব নালাগে। আৰু কোকাগাঁৱত ইউপিপিএল আৰু বিপিএল যুদ্ধ হব। ইয়াতে কোকৰাঝাৰতো আমাৰ বিপিএল দলে 1 নম্বৰ পজিশ্যনত আছে। 2টা লোকসভা জিকি আছে, দুইটা লোকসভা 2জন এমপি যাব দিল্লী। দিল্লীত এইবাৰ বিপিএল দলে 2জন এমপি দিল্লীত পাঠাব, ইয়াৰ পিছত 1জন মন্ত্ৰী হ'ব দিল্লী। হৈছে না? আমি শুনিবলৈ পাইছো মাত্ৰ এই ডায়াছৰ দুটাৰ লগে লগে গোসাইগাঁৱত মানুহসকলে কৈছে যে চাহ আজি আমাৰ অপজিশ্যন ইউপিপিএলৰ মানুহসকলে ইয়াত অহা মানুহসকলক বন্ধ কৰিবৰ কাৰণে, অহাৰ পৰা বন্ধ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম তেখেতসকলে বিভিন্ন গাঁৱত কৰিছে। সেল্ফ হেল্প গ্ৰুপ আৰু মহিলাসকলক পইচা বিতৰণৰ কিবা চেক বিটিচি ফালৰ পৰা চেক বিতৰণ কৰাৰ প্ৰগ্ৰাম কৰি আছে। ঘৰে ঘৰে সোমাইছে, গাঁৱে গাঁৱে সোমাইছে যে বিপিএল দলৰ এই মিটিঙত আহিব নালাগে। ফেচবুকত আপোনালোকে সকলোৱে দেখিছে তেখেতসকলৰ যিটো চেক দিয়া, এই চেকটো লৈ পেলাই যেতিয়া বেংকত যায়, বেংকত বোলে পইচা নাই, এই চেকটো বাউন্স হৈ বোলে বাউন্স হৈছে। মহিলাসকলে যেতিয়া বেংকত গৈ পেলাই নিজৰ একাউণ্টত চেকটো জমা কৰে, তেতিয়া পইচা নোসোমায়। প্ৰত্যেক জাতি গোষ্ঠীৰ, প্ৰত্যেক ধৰ্মাৱলম্বীৰ সমান অধিকাৰ আছে, সমান সুবিধা আছে। আৰু ইয়াৰ কাৰণে বিপিএল দলক আজি প্ৰত্যেক জাতি গোষ্ঠীয়ে সামৰি লৈছে। আমাৰ নজৰতো প্ৰমোদ বড়ো যিবিলাক কথা কৈছিল সেইবিলাকতো ডেভেলপ করা নাই। ডেভেলপের কামটো আমি একই দেখা নাই। আমার গোসাইগাঁও সমষ্টিত আর কি 1 নং গোসাইগাঁও সমষ্টিত তো ডেভেলপ তো হওয়া নাই। রাস্তা ঘাট হাবি যাবি যেবিলাক আমার হাগ্রামা সারে যেবিলাক করেছে এইবিলাকে আছে। বর্তমান তো ডেভেলপ একো করা নাই। পাবলিকেরও একই কথা, আমার প্রমোদ বড়ো সরকারে আমার ডেভেলপের কাম একো করা নাই।